যিমান আমাৰ BPF-ৰ কৰ্মকৰ্তা আছে এইবিলাক আমি গোটেইবিলাক ছাপোৰ্ট কৰিছোঁ। আৰু আমি গাঁৱে ভূঞে গোটেই গাঁৱে ভূঞে আমি প্ৰচাৰ কৰি আহিছোঁ। নমস্কাৰ, আমি BPF দলৰ ছাপোৰ্টত আছোঁ। আমাৰ দেৱৰগাঁও সমষ্টি আমাৰ যিটো BPF দলৰ ৩ নং কোকৰাঝাৰ সমষ্টিৰ শেউলি মহিলাৰী বাইদেউক আমি ছাপোৰ্ট কৰোঁ। আৰু আমাৰ বিৰোধী দল যিটো আছে লৰেন্স ইছলাৰী MLA, এই বিগত 5 বছৰত আমাৰ অঞ্চলত একো কাম কৰা নাই। তেখেতে MLA হৈ গুৱাহাটীত যোৱা অহা কৰে, কিন্তু অঞ্চলত একো কাম কৰা নাই আজিলৈকে। এতিয়া আমাৰ নতুন কেণ্ডিডেট আমাৰ শেউলি মহিলাৰী আমাৰ দেৱৰগাঁও সমষ্টিৰ, তেখেতে আমাৰ ভাল কাম কৰিব কাৰণে আমি তাক ছাপোৰ্ট কৰিছোঁ। অহা নাই এতিয়ালৈকে। তেখেতে যেতিয়া ভোট হৈছিল যোৱা বিধানসভাত তেতিয়া গৈছিল। তাৰ পিছত আমাৰ অঞ্চলত কোনো গাঁও অঞ্চলত কোনো ধৰণৰ খা খবৰ লোৱা নাই। ভাল পাই মানে আমি গোটেই মানে আমাৰ BPF দলৰ যিমান মানে কৰ্মকৰ্তা আছে তেখেতে মানে আমাৰ গোটেই মানুহবিলাকে ভাল পায়। আৰু নতুন কেণ্ডিডেট আমি বিচাৰিছোঁ। আৰু আমাৰ চিফ ছাৰৰ ঘৈণীয়েক, তেখেতে ভাল কাম কৰিব। আমাৰ অঞ্চলতো গৈছে, চাৰিওফালে তেখেতে তাৰ সমষ্টিত মানে কেম্পিং কৰি আছে। তেখেতে কাম কৰিব, আমি তাকে আমি ভাল পাওঁ। আৰু তেখেতে আৰু ভাল কাম কৰিব কাৰণে আমি আশা কৰি হয়, আমি নতুন কেণ্ডিডেট হিচাপে বিচাৰিছোঁ শেউলি মহিলা। আমি যিমান মানে BPF-ৰ ছাপোৰ্ট আছোঁ আৰু আমাৰ সমষ্টিৰ যিমান মানে কিবা BPF-ৰ ছাপোৰ্ট আছোঁ, আৰু ব্লক কমিটি, ডিষ্ট্ৰিক্ট কমিটি, আমাৰ প্ৰাইমাৰী আছে, আমাৰ যিমান মানে কৰ্মকৰ্তা আছে, VCDC মেম্বাৰবিলাক, যিমান আমাৰ BPF-ৰ কৰ্মকৰ্তা আছে এইবিলাক আমি গোটেইবিলাক ছাপোৰ্ট কৰিছোঁ। আৰু আমি গাঁৱে ভূঞে গোটেই গাঁৱে ভূঞে আমি প্ৰচাৰ কৰি আহিছোঁ আৰু কৰিম, আৰু মিল মিটিং কৰি আছোঁ। তেখেতক জয়যুক্ত আমি যিকোনো পদ্ধতিয়ে আমি তেখেতক মানে ভোট দি জয়যুক্ত কৰিম।